বাৰ্থডে সেলিব্রেশন বহুত কৰিলো কিন্তু বিয়াৰ ঘৰত বাৰ্থডে সেলিব্রেশন এনেকে কেতিয়াও কৰা নাছিলো সবলক আপোনালোক দেখাও কি কৰিলো আমি কিন্তু তাৰ আগতে ওয়েলকাম বেক টু দা চেনেল আজি ৰাতিপুৱা ষ্টাৰ্টিং কৰিলো আমি কফিটো খাই আমি ফ্ৰেছ আপ হৈ ওলাই আহিছো বিয়া ঘৰত যাবলৈ আৰু এইফালে আমি গৈ আছো 3 ইডিয়টছ ফিল্মৰ কুটি চিনটো নিচিনা বিয়া ঘৰ পাই ডাইৰেক্ট খাবই বহিলো ভাত খাই উঠি পল্লৱ ভাই কৈছে এটা মিঠা পান খাব বুলি লৈ আছো এতিয়া মিঠা পান তাৰপিছত আবেলি আমি ওলাই গৈ আছো এতিয়া বিয়া ঘৰত আজি তাত আছে মেহেন্দি আহি দুটা লাগিলে নহয় চিপছ খাবৰ কাৰণে এইটো আছিলে আজি মেহেন্দি ডেকোৰেশ্যন আমি আহি জাষ্ট সেটআপটো লগালোৱে ইফালে ডান্স ষ্টাৰ্ট কৰিলে নহয় এফালে পল্লৱ ভাই কাৰণে সাৰপ্ৰাইজ কেকটো লৈ গৈ আছো এফালে চলি আছে এতিয়া মেহেন্দি তাৰপিছত আমাক চাহ দিলে চাহ আমি নাখাও তো বিশ্বকৰ্মা পূজাৰ প্ৰসাদটো ললো বিয়াটো আছিলে আমাৰ ভিন্দৰ মামাৰ ঘৰত মামাৰ ছোৱালীৰ এফালে তাহাঁতৰ জইণ্ট ফেমিলি বহুত দিন পিছত তাহাঁতৰ ঘৰত বিয়া এইটো চবে মিলি বহুত বেছি ফূৰ্তি কৰিলে আমাৰো ভাল লাগিলে এনেকুৱা এটা ফেমিলিৰ ঘৰত কাম কৰি আমাৰ কেইটাও মাজে মাজে ধুনীয়া ডান্স ষ্টেপ দিছে তাহাঁতে আমাক ঘৰৰ নিচিনা ট্ৰিট কৰিছে বুলি সেইকাৰণে আমি বাৰ্থডে সেলিব্ৰেশনটো তাতেই কৰিলো লগতে মোৰ ভাগিনজনীৰ বাৰ্থডেও আছিলে চ' তাহাঁতি সবে মিলি একেলগত কেকটো কাটিলে অলপ ভাই ভবা নাছিলে চাগে তাৰ বাৰ্থডেটো এনেকুৱাকে সেলিব্ৰেশন হ'ব বুলি তাৰপিছত চবকে এজনকে কেক খোৱালে আৰু এইজনী আছিলে আমাৰ কেক আৰ্টিষ্ট টুম্পা বা এফালে পল্লৱ ভাই চবকে কেক খুৱাই থাকোতেই ৰাহুল ভাই মোৰ মুখত সানিলে নহয় কেকটো পিছে নিজেও বাচি যোৱা নাই পল্লৱ ভাই তাৰ মুখত লগাই দিলে এফালে মাক দেউতাকে ছোৱালীজনীক লাষ্ট টাইমৰ কাৰণে খুৱাই লৈছে বিয়াৰ আগত তাৰপিছত ৰাতি 1টা বজাত আমি আমাৰ শ্বুট ল'বলৈ চান্স পালো এফালে ৰাহুল ভাই লৈ আছে এতিয়া চিনেমেটিক আৰু ময়ো কেইটামান পৰ্ট্ৰেট ললো ইফালে এনেকে আমি আমাৰ শ্বুটটো কমপ্লিট কৰিলো ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব চ' আজিৰ কাৰণে ইমানে লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে ৰাধে ৰাধে